মুহূৰ্ততে গাগৰ খবৰ লৈ আহিছো যে বাতিল কৰা হৈছে মেট্ৰিকৰ অসমীয়া বিষয় পৰীক্ষা। নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে। কিয়নো প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সংঘটিত হোৱাৰ পিছতেই সেৱাৰ তৰফৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত, আৰু এইবাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে। আৰু আজি পুনৰ নতুনকৈ নিৰ্ধাৰণ কৰা হ'ব পৰীক্ষাৰ সময়সূচী। জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। এইবাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে। অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিছে বিভাগৰ তৰফৰ পৰা, আৰু টুইট যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে, আৰু এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া আহিছে। অত্যন্ত দুৰ্ভাগ্যজনক খবৰ যে এইবাৰ অসমীয়া কাকতখনো মেট্ৰিকৰ অসমীয়া কাকতখনো লিক হৈছে বুলি ফাদিল হৈছে বুলি বাতৰি আহিছে। মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ বা নিৰ্দেশ দিছে, সেৱাক পৰামৰ্শ বা নিৰ্দেশ দিছে যে অসমীয়া কাকতৰ যি পৰীক্ষা সেই পৰীক্ষাও বাতিল কৰিব লাগে। আমি ইতিমধ্যে গম পালোঁ যে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে, লিক হৈছে। তাৰপাছত এইটোও খবৰ পাইছিলোঁ যে আচলতে কেৱল বিজ্ঞান নহয়, তাৰ আগতে অংকৰ প্ৰশ্ন পেপাৰখনো আচলতে এনেকৈ মুকলি হৈ গৈছিলে, ওলাই পৰিছিলে। এতিয়া পুনৰ প্ৰকাশ পালে যে অসমীয়াৰ প্ৰশ্নকাকতখনো ইতিমধ্যে লিক হৈছে। পৰৱৰ্তী সময়ত সেইকাৰণে অসমীয়া পৰীক্ষাটো নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে বা মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। এই গোটেই ঘটনাটোৰ পৰা প্ৰমাণিত হৈছে যে শিক্ষা বিভাগে একেবাৰে লৰা ধেমালি কৰিছে ৰাইজৰ লগত, লৰা ধেমালি কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগত, লৰা ধেমালি কৰিছে অভিভাৱকসকলৰ লগত। আৰু শিক্ষা বিভাগে লৰা ধেমালি কৰাই নহয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ তেওঁলোকে খেলা কৰিছে। সেইকাৰণে অতি স্পষ্ট কথা, এই কামৰ কাৰণে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে পদত্যাগ কৰিব লাগে।